এইটো কিবা লিখি থৈছে এইটো কি আখৰ লিখিছে লভ আৰু এইটো আই লাভ গড চব বনেৰে মানে কি ধুনীয়াকে সজাই থৈছে আৰু এইটো কি লিখিছে ওম শান্তি চাওক কি মজাকে মানে সজাই থৈছে এইটো ৰামকৃষ্ণ চাওক এয়া মানে একদম ধুনীয়াকে মানে তেওঁ বনেৰে একদম ধুনীয়াকে মানে সজাই থৈছে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই আহিলোঁ আজি ঘুনাসুতি মিৰিজৰী মহাবিদ্যালয় কলেজ এটা সুন্দৰ ভিডিঅ' হ'ব বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনেই হৈছে মানে মিৰিজৰী মহাবিদ্যালয় আৰু 1896 চনত ৰজনীকান্ত বৰদলৈদেৱে এখন লিখা এটা সুন্দৰ এটা উপন্যাসৰ আধাৰত মানে এইখন মিৰিজৰী উপন্যাসত সুন্দৰকৈ ইয়াত প্ৰকাশ পাইছিলে আৰু আপোনালোকে চাওক আপোনালোকক মই দেখাইছোঁ ইয়াৰ পৰিৱেশটো য'ত মানে ঘুনাসুতিৰ জংকি পানৈৰ প্ৰেম কাহিনী এটা সুন্দৰ নিদৰ্শন দেখুৱাইছে আপোনালোকে চাওক এয়াই হৈছে ঘুনাসুতি আমাৰ এই ছাৰে কৈ দিব মানে যিটো জংকি পানৈৰ মানে প্ৰেম কাহিনী যিটো অকণমান মানে আধাৰত মানে কাহিনীটো অকণমান কৈ দিলে ভাল হ'ব আমাৰ জংকি পানৈ বুলি ক'বলৈ 1894 চনত যেতিয়া ৰজনীকান্ত বৰদলৈ লখিমপুৰত সাব ডিভিজনেল অফিচাৰ হিচাপে আছিলে তেতিয়া আমাৰ এই ঘুনাসুতি অঞ্চললৈকে আহিছিলে আহি যেতিয়া তেওঁ দেখিলে ইয়াত আপি মিচিৰি বুলি প্ৰথমতে যিটো নাম আছিলে যে জীৱন্ত যিটো প্ৰেম কাহিনী আপি মিচিৰি আছিলে তেওঁলোকৰ আলি আই লৃগাং আমৰাক গুমৰাক পৰাক সেই ছমানবিলাকত তেওঁ চাই আপ্লুত হৈছিলে আৰু তাৰে সেই আপি মিচিৰিৰ জীৱন্ত যিটো প্ৰেম কাহিনী সেইটোকে লৈ পেলাই আধাৰ হিচাপে লৈ তেওঁ মিৰিজীয়ৰী নামেৰে উপন্যাস ৰচনা কৰিলে আৰু পটভূমি হিচাপে আমাৰ ঘুনাসুতিক ল'লে আৰু সেইটোৱেই মানে জগমীয়া হৈ ৰৈছে সেইটোকে তেওঁ আপি মিচিৰিক ৰিয়েল নাম নিদিয়াকৈ তেওঁ জংকি পানৈ নামেৰে নামাকৰণ কৰি ঘুনাসুতিক পটভূমি হিচাপে লৈ পেলাই তেওঁ মিৰিজীয়ৰী ৰচনা কৰিছে আৰু সেইখনেই মিচিং জনজাতিসকলৰ ভিতৰত প্ৰথম লিখা উপন্যাস মিৰিজীয়ৰী মিৰিজৰীখন লিখিছিলে ৰজনীকান্ত বৰদলৈদেৱে 1896 চনত কিন্তু এই যেতিয়া যিটো কাহিনী ধৰক জংকি পানৈৰ প্ৰেম কাহিনী যিটো আছিলে সেই প্ৰেম কাহিনীটোৰ মানে ধৰক সেই কিমান বছৰ আগত সেইটো 1894 চনত তেওঁ ৰচনা কৰিছিলে তাৰ আগৰ পৰা সেইটো চলি আহিছিলে আৰু 1894 চনত তেওঁ সেইটো ৰিয়েলি বাস্তৱত তেওঁ ইয়াত পাই তেওঁ 1894 চনতে তেওঁ মিৰিজৰী উপন্যাস হিচাপে তেওঁ অংকন কৰিছিল ধৰক আমাৰ যিটো জংকি পানৈ ধৰক যিটো প্ৰেম কাহিনীটো এইটো এটা নিভাঁজ নহয়নে হয় নিভাঁজ প্ৰেম কাহিনী আৰু নদীখনতে কাহিনীটো শেষ হৈছে বুলি কৈছে এই নদীখনত মানে কি নদীখনত মানে ঘটনাটো এনেধৰণেই হ'ল যে এইটো এই পানৈজনীক জংকিলৈ মানে দিব খোজা নাছিলে পৰিয়ালে তামেন গাম আছিলে তেওঁলোকে মাক দেউতাকে মানে কুমুদ বুলি এজন আছিলে কুমুদলৈ বিয়া দিবৰ মন আছিলে কুমুদ ধনীমানী মানুহ ধন সম্পত্তি থকা সন্মান থকা মানুহ জংকি একো নাইকিয়া টুকুনা বুলি যিটো কয় দুখীয়া ল'ৰা তালৈ দিব মন কৰা নাছিলে আৰু সেইকাৰণে তেওঁলোকে যিটো কুমুদলৈ দিবৰ মন কুমুদক জোঁৱাই খাটিবলৈ চপাই লৈছিলে সেই বেদনাতে মানে পানৈ যেতিয়া খুব দুখ পাই পেলাই তাৰপৰা ৰাতি ওলাই গুচি গ'ল যে জোৰ কৰি কুমুদলৈ বিয়া দিব কিন্তু কুমুদলৈ বিয়া নহয় কুমুদৰ নামেই নেকি পানৈ আছিলে নেকি নহয় এই কুমুদ মানে জংকিৰ দৰে এজন দৰা গাঁৱৰে তাৰপিছত তাত তেওঁ মানে পানৈ ওলাই গ'ল গৈ পেলাই পলাই যাওঁতে এই আদি গাঁও এখনত ধৰি পেলাই তাতে আছে পিছত আকৌ কথাটো জংকিয়ে গম পাই পেলাই কান্দি ঘৰত খবৰ ল'লে যে জংকিয়ে আগতে খেদি পঠাইলে কুমুদে মাৰি পেলাই খেদি পঠাইছিলে তেতিয়া জংকিয়ে দুখ পালে যে মোলৈ নিদিওঁ বুলি কোৱা কাৰণে পানৈ ওলাই গ'ল এতিয়া ক'ত পানৈক বিচাৰিবা কিন্তু মাক দেউতাকে ধৰিছে যে জংকি তুমিহে চলনা কৰিলা তুমি উলিয়াই দিব লাগিব জংকিয়ে কয় মই নাজানো এতিয়া মোৰ বেদনাতে এইটো তেনেকুৱা এক্সিডেণ্ট হ'ল ছাৰ
এতিয়া মোক আশীৰ্বাদ দিয়ক, মই যিকোনো প্ৰকাৰে বিচাৰি উলিয়াম। সেইবিলাক তেওঁ বিচাৰি যাওঁতে আকৌ আদি মানুহৰ যিটো জংঘল পথাৰত তাত যাওঁতে তাকো ধৰিলে, গৈ পেলাই একেখন আদি গাঁৱতে মানে লগ পালে। লগ পাই পেলাই তাতে এই সিজনৰ মাজত যিটো তেওঁলোকৰ জীৱন্ত প্ৰেম, সেই প্ৰেমটো ৰাতি তেওঁলোকে লগ কৰিব খুজিছিলে। তেতিয়া আকৌ তেওঁলোকে গম পাই পেলাই আকৌ ধৰি শাস্তি দি পেলাই তাতে দুয়োটাকে মাৰি পেলালে। সেইটো আচলতে ইমান জঘন্য এটা ঘটনা কৰিছে, সেইটো হ'ব নালাগিছিলে। সেইটো তাতে দুয়োটাকে মাৰি সেই নদীখনত পেলাই দিলে। দুয়োটাকে পেলাই দিয়াৰ পিছত পুৱতি নিশা আৰু ঘুণাসুতিৰ যিটো সুঁতি হয় সেই পাৰতে লাগি ৰ'ল। ৰাইজে দেখা পাইছে যে সিহঁতৰ পানৈ ঘৰৰ মানুহ ৰাতিপুৱা ওলাই এনেই আমাৰ নৈৰ ঘাটৰ পৰা পানী তোলে কিবা কৰে, যাওঁতে দেখিলে যে দুটা তাতে আছে। তাত দুইটা মানে মৰি আছে। ঘটনাটো তেনেকৈ দিছে। বাৰু কি দেখা পাৰোঁ মই তাতে দেখাবলৈ চেষ্টা কৰিম। এইখনেই মানে মিৰিজৰী মহাবিদ্যালয়, আৰু এইখন ধৰক 2000 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। আমি ঘুণাসুতিতেই, আৰু এয়াই আজি ভিডিঅ'টো আপোনালোকক মই দেখালোঁ। আৰু ব'লক তেতিয়াহ'লে আৰু আমি কি দেখাব পাৰোঁ চেষ্টা কৰিম। এয়া হৈছে মানে টাবু টাইট চব, আৰু এয়া বনাই থৈছে ইমান তেওঁক মানে ধুনীয়াকৈ। মই আপোনালোকক দেখাই দিছোঁ। এখেত প্ৰতিষ্ঠাপক নেকি? এই কলেজৰ প্ৰতিষ্ঠাপক নেকি? হয়, এওঁ মানে এইটো মূৰ্তিটো বনাই থৈছে চাওক। এওঁ জন্ম হৈছিলে 1 আগষ্ট আৰু মৃত্যু 17 আগষ্ট। এয়া চাওক, মই দেখাই দিছোঁ। এয়াই হৈছে মানে আগম মিগাং টাবুৰাম টাইট স্মৃতিত মানে এইটো এটা সুন্দৰ প্ৰতিমূৰ্তি বনাই থোৱা আছে। আৰু চৌহদত কি ধুনীয়াকৈ মানে এটা পৰিৱেশত ফুল চুল লগাই মানে ধুনীয়াকৈ সজাই থোৱা আছে চাওক। আপোনালোকক পৰিৱেশটো মই সুন্দৰকৈ দেখাই দিছোঁ। আৰু আমাৰ এই টাইট ককাইদেউৰ আমাৰ কি হয়, ডাঙৰ ভতিজা হয়। ধুনীয়াকৈ মানে সংৰক্ষণ কৰি থৈছে চাওক। পানৈ পৰিয়াল চাওক, মই আপোনালোকক দেখাই দিলোঁ। জংকি পানৈ পৰিয়াল, আৰু ইয়াতে থাকে মানে পানৈৰ সবিশেষ মই আপোনালোকক দেখাই দিছোঁ। আহি মানে চন্দনকুটিৰ ঘুণাসুতি, কি ধুনীয়াকৈ মানে এইটো টাইট ককাইদেউৰ ঘৰ, আৰু কি ধুনীয়াকৈ মানে সজাই থৈছে চাওক। আপোনালোকক মই দেখাই দিছোঁ। এয়া লিখিছে মানে SAPIPE, কি ধুনীয়াকৈ আখৰ লিখি থৈছে চাওক। আৰু এইটো এটা লিখি থৈছে, পৰিৱেশটো কি মজা লাগিছে মানে আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু এইটো AIPEALIO চাওক, ৱেলকাম। এইটো ৱেলকাম লিখি থৈছে। এইটো একদম মানে বনেৰে কি ধুনীয়াকৈ এটা পৰিৱেশ মানে লিখি থৈছে চাওক। মই পৰিৱেশটো কি মজা লাগিছে আপোনালোকক দেখুৱাই দিছোঁ। আৰু আহিছোঁ মানে এই চন্দন টাইটৰ ঘৰলৈ, টাইট ককাইদেউৰ ঘৰলৈ। আৰু এইটোৱে পৰিৱেশটো মানে মজা লাগিছে, সোমাই আছোঁ। ছাইডত চাওক কি মজাকৈ মানে ফুল সজাই থৈছে ককাইদেউৰ ঘৰটোত মানে, আৰু এটা সুন্দৰ পৰিৱেশ লাগিছে চাওক আপোনালোকে। এয়া এইটোৱে হৈছে টাইট ককাইদেউৰ ঘৰ। আৰু আহি আমি ককাইদেউৰ ঘৰ পাই গ'লোহি। এইটো গেটখনো কি মজাকৈ মানে তেওঁ এই ককাইদেউৱে মানে ফুল চুলখিনি বহুত ভাল পায় মানে, আৰু সেইকাৰণে ফুলৰ প্ৰতি হেঁপাহ আছে। আৰু ফুলেৰে ধুনীয়াকৈ মানে তেওঁ ৱেলকাম কিবা কিবি ধুনীয়াকৈ আখৰ লিখি থৈ দিছে। আৰু মই আপোনালোকক দেখাই আহি আছোঁ। এইটো এনে প্ৰতিটো বনেই মানে সজাই থৈছে, আৰু প্ৰতিটো বনেই মানে ধৰক এইটো লিখিছে চব স্বাগতম লিখিছে চব। এইটো এটা মানে প্ৰতিটো বনেই লিখি থোৱা আছে মানে। আৰু আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া একদম আখৰে মানে বনেৰে মানে কি মজাকৈ মানে তেওঁ আখৰ লিখি থৈ দিছে চব। এইটো এটা লিখিছে আখৰ, মানে একদম ধুনীয়াকৈ এটা পৰিৱেশত সজাই থৈছে। আৰু চাওক, আৰু মই দেখুৱাই দিছোঁ। এইটো কিবা লিখি থৈছে। এইটো কি আখৰ লিখিছে?
লভ লভ আৰু এইটো আই লভ গড চব বনেৰে মানে কি ধুনীয়াকৈ সজাই থৈছে আৰু এইটো কি লিখিছে এইটো ওম শান্তি চাওক কি মজাকৈ মানে সজাই থৈছে এইটো ৰাম কৃষ্ণ চাওক এয়া মানে একদম ধুনীয়াকৈ মানে তেওঁ বনেৰে একদম ধুনীয়াকৈ মানে সজাই থৈছে এয়া আমাৰ এয়া তাইত কাইদেউ ঘৰ ককাইদেউ ঘৰ আৰু এওঁ আজি আপোনালোকক মানে আজি যি পাৰিলোঁ দেখালোঁ আৰু আপোনালোকে যদি আৰু আপোনালোকে চাওক এটা সুন্দৰ পৰিৱেশত মানে আপুনি এই এইটো ওম শান্তি এতিয়া বহুতে কৃষ্ণ বহিলে ভাল আৰু কৃষ্ণ চাওক কৃষ্ণ এইটো ওম শান্তি তেওঁ বনেৰে বনাই থৈছে মানে আৰু এইফালে ৰাম কৃষ্ণ চাওক আপুনি ছাৰ এই মানে কিমান দিনৰ পৰা এই বস্তুটো আপুনি সজাই ৰাখিছে বাৰু আপুনি এইটো আজি প্ৰায় 10 বছৰ 12 বছৰমান হৈ গ'ল আৰু হয় এইটো কি লিখিছে এইটো ওম নম ভগৱতে চাওক কি মজাকৈ লিখিছে মানে আপুনি ইয়াতে স্কুলত যিকণ আজৰি সময় মানে ইয়াতে লাগি থাকে ন ইয়াতে লাগি থাকোঁ আৰু ব্যস্ততাই অসুখ শান্তি দূৰ কৰে বুলি কৈ যে হয় সেইটো কাৰণে ব্যস্ত হৈ থাকোঁ ব্যস্ত হয় আৰু চব মানে ছাৰে স্কুলৰ মাজতো মানে কিমান ঘৰত লিখিছে ফাইন হেপী চক মজাকৈ লিখি থৈছে আৰু এইটো এইফালৰ পৰা সত্যম শিৱম সুন্দৰম চাওকচোন কি মজাকৈ মানে লিখি থৈছে আৰু এইটো চাওক সৌন্দৰ্য চিৰবিনন্দীয়া সঁচাকৈ সৌন্দৰ্যৰ চিৰবিনন্দীয়াৰ এটা সঁচাকৈ ভাল লাগে মানে যিটো বিনন্দীয়া সঁচাকৈ ভাল চিৰবিনন্দীয়া বন্দে মাতৰম চাওক কি মজা লাগিছে আজি পৰিৱেশটো আৰু এইফালে এখন নাও বনাই থৈছে চাওক মই আপোনালোক যিমান পাৰোঁ মানে আপোনালোক দেখাবলৈ মই চেষ্টা কৰিলোঁ আৰু এইটো কি কৈছে সত্যই সদায় জয় সত্যই শান্তি চাওক আখৰটো মানে ধুনীয়াকৈ লিখি থৈছে কিমান পৰিপাটি আৰু এইখন নাও আৰু এয়াই কৃষ্ণ আৰু এইটো জিৰণি ঘৰ চাওক জ্ঞানেই শক্তি সঁচা কথা জ্ঞানটোৱেই আদি কথা বহুত তাইত ছাৰক লগ পাই বহুত ভাল লাগিলে আৰু আজি মানে ইয়াৰ পৰা বিদায় ল'ব লাগিব হয়তো আহিছোঁ আৰু ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ